অসীম দয়ালু পৰম কৰুণাময় মহান আল্লাহ তাআলাৰ বাবে ওপৰৱালাৰ আশীৰ্বাদত মই ভালে আছোঁ। যে আমি আজি কিছুমানটো কথা আলোচনা কৰিম, যি কথা পৃথিৱীৰ বুকুত যদি চিন্তা কৰে কোনোবা মানুহে যে মৃত্যুৰ পিছতে কেনেকুৱা হ'ব, যে আমি মানুহ বা যিয়ে 5 তলা বিল্ডিঙৰ ওপৰতে বহি আছে সিও মানুহ, যি ফুটপাথত বহি আছে সিও মানুহ। যে আজি আপোনালোকক এনেকুৱা আমি দৃশ্য দেখাম, যি দৃশ্য চালে আপোনালোকৰ চকু পানী মাটিত পৰিব। য'ত মহান আল্লাহ তাআলাই আমাক সৃষ্টি কৰিছে আৰু এই যে ছবিবোৰ দেখিছে ইহঁতকো সৃষ্টি কৰিছে, কিন্তু ইহঁতৰ কিয় নিজা ঘৰ বাৰী নাই বা আমাৰ যেনেকুৱা এটা গন্তব্যস্থান আছে, ইহঁতৰ কিয় গন্তব্যস্থান নাই? নিশ্চয় মোৰ মনতে এটা প্ৰশ্ন থাকে যে মই যদি ডাঙৰ মানুহ হ'লহেঁতেন নিশ্চয় আমি ইহঁতৰ দৰে মানুহক মই সহায় কৰি গেলোহেঁতেন। আৰু আপোনালোকে মোৰ আশীৰ্বাদ কৰিব যাতে মই সঁচাই ডাঙৰ মানুহ হ'ব পাৰোঁ। নিশ্চয় সহায় কৰি যাম, কৰিব আমি ইয়াক কথা দিলোঁ আপোনালোকৰ কাষত।